মান্দাকাটাত বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সমূহীয়া ইফতাৰ আৰু বিশ্ব শান্তিৰ বাবে ইটোৱা শিমেলিবাৰী জামে মছজিদৰ প্ৰাংগণত অনুষ্ঠিত সমূহীয়া ইফতাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ মংগলৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয় প্ৰায় ৩০০ শতাধিক লোকে অংশগ্ৰহণ কৰে সমূহীয়া ইফতাৰ কাৰ্যসূচীত কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত অবিভক্ত জালুকবাৰী বিধানসভা সমষ্টি নতুনকৈ অন্তৰ্গত কমলপুৰ সমষ্টি মান্দাকাটাত বেজেৰা মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত সমূহীয়া ইফতাৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে সমষ্টিটোৰ শিমেলিবাৰী জামে মছজিদৰ প্ৰাংগণত অনুষ্ঠিত সমূহীয়া ইফতাৰ পাৰ্টিৰ বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দুৱা কৰা হয় বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি আমিনুল হকৰ নেতৃত্বত বুধবাৰে সন্ধিয়া অনুষ্ঠিত এই সমূহীয়া ইফতাৰ কাৰ্যসূচীত স্থানীয় বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ মংগলৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয় প্ৰায় ৩০০ শতাধিক লোকে অংশগ্ৰহণ কৰা এই সমূহীয়া ইফতাৰ কাৰ্যসূচীত বেজেৰা মণ্ডল বিজেপিৰ সভাপতি নয়ন বৰা ডাঙৰীয়া বেজেৰা মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক পংকজ ৰামচিয়াৰ প্ৰমুখ্যে বিজেপি দলৰ বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে বৰ্ষৰ দৰে আমিও এইবেলি পবিত্ৰ ৰমজান মাহ উপলক্ষে ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা বেজেৰা মণ্ডলৰ উদ্যোগত আমি এটা ইফতাৰৰ আয়োজন কৰিছিলোঁ আজি আৰু এই অনুষ্ঠানত আজি আমাৰ বেজেৰা মণ্ডলৰ সন্মানীয় সভাপতি নয়ন বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছিল আৰু আমাৰ এক্স কাউন্সিলৰ প্ৰেচিডেণ্ট ৰামচিয়াৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছিল সঁচাকৈ এই অনুষ্ঠানটোত আজি ভাল লাগিল আমাৰ তেখেতসকলে আমাক সংগ দিয়াৰ বাবে আৰু এই অনুষ্ঠানৰ জৰিয়তে যাতে আমাৰ এটা ভাতৃত্ববোধৰ এনাজৰী বজাই থাকে সেইটোৱে আমি কামনা কৰিছোঁ আৰু আগন্তুক যি পবিত্ৰ ঈদ উল ফিতৰ এই ঈদ উল ফিতৰৰ মই সমগ্ৰ অসমবাসীক এই অনুষ্ঠানৰ জৰিয়তে মই খুব আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল লাগিছে আজি ৰাজহুৱা যি ইফতাৰ পাৰ্টিত আজি আমাৰ বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাই যি আয়োজন কৰা যি বুঢ়া মছজিদত যি আয়োজন কৰিছে ঈদগাহ মৈদানত সেইটো আহি খুব আনন্দ লাগিল খুব ভাল লাগিলে কাৰণ আজি ইয়াতে ভাতৃত্ববোধৰ এটা পৰিচয় হৈছে আজি খুব সুন্দৰভাৱে সকলো ইছলাম ধৰ্মাৱলম্বী লোকে যিহেতু এই ৰমজান পবিত্ৰ ৰমজান মাহত যিহেতু একেলগে আজি আমি ইফতাৰ কৰিব পাৰিলোঁ তাৰ কাৰণে মই খুব আনন্দ উপভোগ কৰিছোঁ লগতে আজি সংখ্যালঘু মৰ্চাৰ যি আমিনুল ইছলাম ডাঙৰীয়াই যি আজি সুন্দৰ এটা পৰিৱেশ গঢ়িলে তাৰ কাৰণে মই তেখেতকো লগতে ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাক মই অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট মান্দাকাটা লাইভ